আমাৰ বড়োচা নিউজৰ আমাৰ কৰ্মকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এটা খুব মানে দুখেৰে মানে এটা বাইট দিবলৈ তেনেকুৱা সাজু হৈছোঁ, যিহেতু যোৱা নিশা প্ৰায় 9:30 আৰু 10টা বজাৰ মাজত এটা যি ঘটনা আমাৰ শান্তিপুৰ প্ৰাইমাৰী অধীনত আমাৰ যি ঘটনা এটা হৈ গ'ল, এই ঘটনাক লৈ আমি UPPL ভৈৰৱকুণ্ড ব্লক হিচাপে কঠোৰ ভাষাৰে আমি গৰিহণা দিছোঁ। আৰু যি দুষ্কৃতিকাৰীসকলে এই ঘটনাটো সংঘটিত কৰিছে এওঁলোকক আমি কৰায়ত্ব কৰিবলৈ আমি প্ৰশাসন ফালৰ পৰা আমি প্ৰশাসনলৈ আমি অনুৰোধ জনাইছোঁ। যিহেতু আমি দেখিছোঁ নিৰ্বাচনৰ নামত যিটো এটা হিংসা কাৰ্যবিলাক আমাৰ BPFৰ ফালৰ পৰা কৰি আছে। আৰু যোৱাকালি যিটো ঘটনা হৈছে এইটো নহয়, ইয়াৰ 2-3 দিন আগত ভৈৰৱকুণ্ডতো আমাৰ কৰ্মীৰ এজন তেনেকৈ বাহন তেওঁলোকে ভাঙাই দিছে। আৰু হৰিচিঙাৰ আমাৰ আপচি অফিচত সোমাই এওঁলোকে আমাৰ কৰ্মীৰ গাড়ী ভাঙাই দিছে। আৰু যোৱাকালি নিশা শান্তিপুৰৰ আমাৰ যিসকল আমাৰ কৰ্মকৰ্তাসকল ওদালগুৰি আমাৰ অফিচৰ পৰা ঘৰলৈ উভতি আহোঁতে এওঁলোকৰ প্ৰায় 30ৰ পৰা 40খন গাড়ী এওঁলোকক আমাৰ কৰ্মীসকলক ৰাস্তাত মানে আগুৰি এওঁলোকক বেয়াকৈ মাৰধৰ কৰিছে আৰু গাড়ীখন সম্পূৰ্ণভাৱে মানে ভাঙি চুৰমাৰ কৰি দিছে। তো এইটো কথালৈ আমি কঠোৰ ভাষাৰে আমি সমালোচনা কৰিছোঁ, গৰিহণা দিছোঁ। তো নিৰ্বাচনৰ নামত হত্যা হিংসা বা মানে এওঁলোকে মাৰপিট মানে এওঁলোকে কিয় কৰিব লাগে? আৰু আমি জানামতে আমাৰ শান্তিপুৰ প্ৰাইমাৰী BPFৰ সভাপতি আমাৰ বাবুল বাগলাৰী ডাঙৰীয়া এখেতৰ নেতৃত্বত এইবিলাক কাৰ্য সংঘটিত হৈছে। আৰু অতি শীঘ্ৰে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ, যিসকল দুষ্কৃতিকাৰীয়ে যোৱাকালি এই ঘটনা সংঘটিত কৰিছে এওঁলোকক কৰায়ত্ব কৰিব লাগে আৰু উচিত শাস্তি দিব লাগে। কাৰণ মানে এওঁলোকে আজি নহয় আৰু আহি থকা এই দুদিনত মানে ইয়াতকৈ এওঁলোকে বেছি তেনেকুৱা হিংসা কাৰ্যবিলাক এওঁলোকে কৰিব, সেইটো আমি দেখিছোঁ। আমাৰ UPPL ছাইডৰ পৰা তেনেকৈ কোনো প্লেন পলিচি আমাৰ নাই। আমাৰো যথেষ্ট তেনেকৈ ল'ৰাবিলাক আছে, আমাৰো 5,000 তেনেকৈ জেনজেট ল'ৰাবিলাক আছে, কিন্তু আমি কোনো হিংসা বিচৰা নাই। নিৰ্বাচন ভালে ভালে পাৰ হ'ব লাগে, আমাৰ মাজত মানে ভাল এটা বাতাবৰণত মানে ৰাইজে ভোটদান প্ৰদান কৰিও পাব লাগে। কিন্তু BPF ছাইডৰ পৰা তেনেকৈ আজি এইবিলাক কামবিলাক কৰি আছে। আমি দেখিছোঁ আমাৰ ৰাইজ আজিৰ দিনত যিহেতু UPPLক ছাপোৰ্ট কৰিছে, আমাৰ দীপেন বড়ো ছাৰক সকলোৱে ছাপোৰ্ট কৰিছে। BPFে ভাবিছে কি এওঁলোকে এইবাৰ ইলেকশ্যনত নিশ্চয় হাৰিব, আমাৰ ৰিহন ডাঙৰীয়া এখেতে নিশ্চয় এইবাৰ ইলেকশ্যনত হাৰিব। পাব্লিকে এখেতক বিচৰা নাই, MLA হিচাপে বিচৰা নাই, গতিকে এওঁলোকে নাৰ্ভাছ হৈ আজি এইবিলাক কাম মানে সংঘটিত কৰি আছে। আৰু যিকোনো প্ৰকাৰে দাবী ধুমকি মানে মাৰা পিটা কৰি কিনি মানুহবিলাকক ভয় দেখুৱাই পেলাই ইহঁতে ভোট আদায় কৰিব বিচাৰি আছে। এইবিলাক কাৰ্য আমাৰ ফালৰ পৰা তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ। আৰু আগলৈ যাতে এনেকৈ নহওক সকলোলৈকে মই অনুৰোধ জনাইছোঁ। আৰু যিসকল ইয়াৰ দোষী হয় এই দোষীক মানে পুলিচে অতি শীঘ্ৰে মানে কৰায়ত্ব কৰিব লাগে, তাকে আমি দাবী জনাইছোঁ। আৰু আমি অনুৰোধ জনাইছোঁ প্ৰশাসন ফালৰ পৰা, যিহেতু আজিৰ পৰা যিহেতু 2-3 দিন আৰু আছে, এইখিনিত আমাৰ প্ৰশাসনে ভালকৈ তেনেকৈ ডিউটিবিলাক দিব লাগে। পুলিচ প্ৰশাসনে মানে জাগাই জাগাই তেনেকৈ পুলিচ প্ৰশাসনক তেনেকৈ মেইনটেইন কৰিব লাগে, যাতে কোনো তেনেকৈ হিংসা কাৰ্য মানে সংঘটিত কৰিব নোৱাৰে। গতিকে আমি পুলিচ প্ৰশাসনলৈ আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ।